Welcome to back my new vlog. বহুত দিনৰ পিছত আজি আহিছোঁ, আপোনাৰ 10 দিনমানৰ পিছতে আহিছোঁ। আজি ভিডিঅ' এটা বনাম বুলি ঘৰতে আছোঁ। ঘৰৰ ভিডিঅ' কি আজি আপোনালোকক দেখাওঁ, খানা ভিডিঅ' বনাই আপোনালোকক দেখাম বাৰু। চাই থাকক আপোনালোকে কি কি বনাইছে জানো। মানুহজনী কি বনাইছ? গৰৈ মাছ ফ্ৰাই কৰিছে। এইটো আগফালে নিজৰ বাৰীতে ধৰা। এয়া কি লগত কি বনাইছে? কলমৌ শাকৰ ভাজি আৰু কি বনাবি? কিহৰ চাটনি বনাবি? আৰু লগত মই ছিঙি থৈছিলোঁ আপোনাৰ নগা ধনিয়া পাত, মানিমুনি পাত, কি পাত আছে জানো এইখিনি চাটনি বনাবলৈ। চব আপোনালোকক দেখাই আছোঁ। কি পাত আছে জানো। এইটো নগা ধনিয়া পাত, কি পাত হয় নাজানো। পদুনা পাতো আছে, এই পদুনা পাতো আৰু কিবা কিবি মই হেৰি মিলাই দিছিলোঁ আপোনাৰ আম আদাও আছে লগত। এইবোৰ লৈ কিনে খাম। গৰম বহুত বেছি পৰিছে ন, সেইকাৰণে চাটনিকে খাবলৈ মন গ'ল। সেইকাৰণে ক'লোঁ মানুহজনীক, তাই বনাব এতিয়া। আৰু আপোনালোকক দেখাইছোঁ আমাৰ ঘৰৰ আগফালে কালি মই সিঁচিম নলাটোত মাছ কিমান আছে। ব'লক ইয়াত এই নলাটোতে কালি সিঁচিম। আজি আকৌ বৰষুণ দিলে পানী বেছি হৈ যাব, কিন্তু এতিয়া পানী কম আছে। মাছ বহুত আছে, আপোনালোকে দেখিব পাইছেনে নাই পোৱা নাজানো, কিন্তু মাছ বহুত আছে। দীঘলকৈ আছে, মাছবোৰে খেলি আছে। দেখাইছোঁ ইয়াত চাওক, সৰু সৰু মাছবোৰে খেলি আছে এইফালে। এতিয়া লাহেকৈ বৰষুণ দিব নেকি, বতৰটো ডাৱৰীয়া কৰিছে। বহুত দিন হ'ল বৰষুণ দিয়া নাই, আজি দিয়ক দেই। এনে আজি